নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা প্ৰসংগৰ মাজলৈ। জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট ইতিমধ্যে দাখিল কৰা হ'ল। যিকোনো ব্যক্তিয়ে ইচ্ছা কৰিলে চাৰ্জশ্বিটৰ প্ৰতিলিপি আবেদন কৰি আদালতৰ পৰা ল'ব পাৰিব। ইতিমধ্যে চাৰ্জশ্বিটৰ প্ৰতিলিপি বিচাৰি বিভিন্নজনে আদালতত আবেদন কৰিছেও। ইয়াৰ মাজত একাংশ অধিবক্তাও আছে। জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ একাংশই সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই চাৰ্জশ্বিটখনত একো বিচাৰি পোৱা নাই। এই চাৰ্জশ্বিটত স্পষ্টভাৱে কোৱা হৈছে জুবিনক হত্যা কৰা হৈছে। বহুতে ক'ব বিচাৰে জুবিনৰ মৃত্যু যিহেতু সাগৰৰ বুকুত হৈছিল আৰু সেই সময়ত ইয়টখনত প্ৰায় 11জন ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া আছিল, সেয়ে এই প্ৰৱাসীসকলক দোষী সাব্যস্ত কৰাটো উচিত। কিন্তু কথা হ'ল জুবিনক হত্যা কৰাৰ কোনো অভিপ্ৰায় নাছিল তেওঁলোকৰ। জুবিনৰ লগত তেওঁলোকৰ কোনো শত্ৰুতা নাছিল। উদাহৰণস্বৰূপে পিকনিক খাবলৈ গৈ তাৰ মাজৰে কোনোবা এজনৰ কিবা কাৰণত যদি মৃত্যু হয় তেন্তে গোটেই পিকনিক পাৰ্টিটো নিশ্চয় জগৰীয়া হ'ব নোৱাৰে। চাৰ্জশ্বিট মতে সিদ্ধাৰ্থই দীৰ্ঘদিন ধৰি জুবিনৰ ধন আত্মসাৎ কৰিছিল। জুবিনে হিচাপ বিচৰাত বিপদত পৰিছিল সিদ্ধাৰ্থ। একেদৰে জুবিনৰ ব্যৱহাৰত অসন্তুষ্ট হৈছিল শ্যামকানু, কিয়নো জুবিনে বিভিন্ন সময়ত শ্যামকানুক অপমান কৰিছিল। সেয়েহে সিদ্ধাৰ্থৰ লগ লাগি জুবিনক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল শ্যামকানুৱে। ইয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল শেখৰ আৰু অমৃত প্ৰভাক। ছিংগাপুৰত জুবিন উপস্থিত হোৱাৰ পিছত জুবিনৰ বাবে এটা পৃথক কোঠাৰ ব্যৱস্থা কৰা হোৱা নাছিল। জুবিন আচৰিত হৈছিল। জুবিনৰ সৈতে এটা কোঠাতে থাকিবলৈ দিয়া হৈছিল অমৃত প্ৰভাক। অমৃত প্ৰভাক নিৰ্দেশ দিয়া হৈছিল জুবিনক অত্যধিক সুৰা সেৱন কৰিবলৈ দিব লাগে। জুবিনৰ হোটেলত নিশা শ্যামকানু আৰু সিদ্ধাৰ্থ উপস্থিত হৈছিল। শ্যামকানুৱে লৈ আহিছিল এটা বিশেষ সুৰাৰ বটল, যি বটল ছিংগাপুৰত পোৱা নাযায়। অমৃত প্ৰভাক কোৱা হৈছিল জুবিনক যেন অধিক সুৰাপান কৰোৱা হয়। মৃত্যুৰ পিছত জুবিনৰ শৰীৰত এলকহলৰ পৰিমাণ 360 অধিক পোৱা গৈছিল। এইবাৰ আহোঁ চাৰ্জশ্বিটৰ আন এক প্ৰসংগলৈ। চাৰ্জশ্বিটত SITয়ে ছিংগাপুৰৰ ঘটনাস্থলীৰ এখন নক্সা গাঁঠি দিছে। অখিল গগৈকে ধৰি একাংশ নেতাই অভিযোগ কৰি আছে যে ছিংগাপুৰলৈ যোৱা নাই অসম আৰক্ষী। কিন্তু সত্য কথাটো হ'ল SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা নিজে উপস্থিত হৈছিলগৈ ছিংগাপুৰত। ছিংগাপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি ঘটনাস্থলীৰ নক্সা তথা বিভিন্ন ব্যক্তিৰ জবানবন্দী সংগ্ৰহ কৰিছিল SITয়ে। এইবোৰ তথ্য চাৰ্জশ্বিটত আছে। গতিকে ছিংগাপুৰলৈ অসম আৰক্ষী যোৱা নাই বুলি এক ভ্ৰান্ত ধাৰণা দিবলৈ চেষ্টা চলোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে জুবিনক হত্যা কৰা হৈছে বুলি মন্তব্য কৰাৰ পিছত একাংশই ভাবিছিল যে চাৰ্জশ্বিটত কোৱা হ'ব সাগৰৰ বুকুত জুবিনক কেনেকৈ হত্যা কৰা হৈছিল। কিন্তু চাৰ্জশ্বিটত কোৱা হৈছে জুবিনক হত্যা কৰিবলৈ দীঘলীয়া পৰিকল্পনা কৰিছিল সিদ্ধাৰ্থ আৰু শ্যামকানুহঁতে। সুৰামত্ত অৱস্থাত জুবিনক জাহাজলৈ লৈ যোৱা হৈছিল। কেপ্টেইনৰ বাধা স্বত্বেও জুবিনে লাইফ জেকেট খুলি সাগৰলৈ সাঁতুৰিবলৈ যাওঁতে বাধা দিয়া নাছিল সিদ্ধাৰ্থ, শেখৰ অথবা সন্দীপনে। ইতিমধ্যে ভিডিঅ'ত স্পষ্ট হৈ পৰিছে এটা দৃশ্য। দৃশ্যটোত দেখা গৈছিল জুবিনে সাঁতুৰি আগুৱাই যোৱাৰ সময়ত এজন প্ৰৱাসী অসমীয়াই ইয়টৰ পৰা চিঞৰি কৈছিল জুবিন দা আগুৱাই গৈছে, জুবিন দাৰ কাষলৈ কোনোবা যাব লাগে। ভিডিঅ'টোত স্পষ্ট দেখা গৈছিল সেই মুহূৰ্তত সিদ্ধাৰ্থই নাৱৰ পৰা হাত জোকাৰি কৈছিল জুবিনৰ কাষলৈ কোনো যোৱাৰ প্ৰয়োজন নাই। হঠাৎ সুৰামত্ত জুবিন ভাগৰি পৰি থমকি ৰৈছিল। লগে লগে সাগৰত ডুব গৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ। বিৰোধীৰ একাংশ নেতাই বাৰে বাৰে কৈছিল শ্যামকানু মহন্তৰ পৰিয়ালৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক, গতিকে শ্যামকানুক ৰেহাই দিয়া হ'ব। কিন্তু দেখা গ'ল শ্যামকানুৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিলে এইখন চৰকাৰৰ আৰক্ষীয়ে। এনে অৱস্থাত বিৰোধীৰ এতিয়া সমালোচনাৰ কোনো ভাষা নাই। একাংশই কৈছে চাৰ্জশ্বিট দিলেই নহ'ব, জুবিন হত্যাকাৰীক ফাঁচি দিব লাগে। জুবিনৰ হত্যাকাৰীক কি শাস্তি দিয়া হ'ব সেয়া চৰকাৰে নিৰ্ণয় নকৰে, নিৰ্ণয় কৰিব আদালতে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে জুবিনে যাতে সোনকালে ন্যায় পায় তাৰ বাবে চৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰিব। বহুতে আকৌ একো খুঁত উলিয়াব নোৱাৰি আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ মতে জুবিন হত্যাৰ চাৰ্জশ্বিটখন ইমান দীঘলীয়া হ'ব নালাগিছিল। 2-3 পৃষ্ঠাৰ হ'ব লাগিছিল চাৰ্জশ্বিটখন। চিধা চিধি কৈ দিব লাগিছিল শ্যামকানু সিদ্ধাৰ্থই জুবিনক হত্যা কৰিছে। কিয় হত্যা কৰিছে, কেনেকৈ হত্যা কৰিছে সেইবোৰ লিখিব নালাগিছিল তেওঁলোকৰ মতে। এখন উপন্যাসৰ দৰে ইমান দীঘলীয়া চাৰ্জশ্বিট কিয় দিয়া হৈছে, এনেদৰেও সামাজিক মাধ্যমত বহুতে লিখিবলৈ আৰম্ভ কৰিছে। এইসকল কোন আৰু এওঁলোকৰ উদ্দেশ্য কি সেয়া নিশ্চয় কোৱা বাহুল্য। এওঁলোকৰ মতে যদিহে হিমন্ত বিশ্ব শৰ্মা, ৰিণিকী ভূঞা শৰ্মা, পবিত্ৰ মাৰ্ঘেৰিটা বা
পাৰিলে নৰেন্দ্ৰ মোদীকো সাঙুৰা হলহেঁতেন এই চাৰ্জশ্বিটখনত, তেতিয়াহ'লে এই চাৰ্জশ্বিটখন ভাল হলহেঁতেন। একাংশই ক'ব বিচাৰে শ্যাম কানুৱে শাস্তি পোৱাত ভাল পোৱা নাই অখিল গগৈয়ে, সেয়ে বাৰে বাৰে অখিলে এই চাৰ্জশ্বিটক সমালোচনা কৰিছে। আচল ঘটনাটো হ'ল শিৱসাগৰৰ ভোট বেংক। শ্যাম কানু মহন্তৰ পৰিয়ালৰ শিৱসাগৰত বিশেষ প্ৰভাৱ আছে। পৰিয়ালৰ প্ৰতিজন সদস্য সমাজৰ ভব্য ব্যক্তি। অখিলে ভালকৈ জানে শ্যাম কানুক শাস্তি দিয়াৰ বিৰুদ্ধে মাত মাতিলে সেইখিনি ভোট অখিলে পাব। জুবিনৰ মৃত্যুক লৈ ৰাজনীতি খেলা অখিল গগৈয়ে হয়তো চাৰ্জশ্বিটক লৈ ৰাজনীতি খেলি নিৰ্বাচনত বিজয়ী হোৱাৰ পৰিকল্পনা ৰচনা কৰিছে। এই কথা মোৰ নহয়, এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ। দৰ্শকসকল, আপোনালোকৰ পৰাও মই জানিব বিচাৰিছো, কমেণ্ট বক্সত নিশ্চয় লিখিব, SITয়ে যিখন চাৰ্জশ্বিট দাখিল কৰিলে সেইখনক লৈ আপোনালোক সন্তুষ্ট হয় নে নহয়, নে এই চাৰ্জশ্বিটখনক লৈও এচামে ৰাজনীতি আৰম্ভ কৰি দিছে। গতিকে কমেণ্ট বক্সত নিশ্চয় কৰিব। সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত কি চিন্তাৰ উদ্বেগ হৈছে সেইখিনিও কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, জুবিন গাৰ্গে ন্যায় পাওক, এই কামনাৰে ধন্যবাদ।